গুড মৰ্ণিং বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমি আপোনালোকৰ ভাল বেয়া মাজতে ৰাতিপুৱা উঠি পেলাই চাহ পানী খালোঁ, মুখ হাত ধুলোঁ, চাহ খালোঁ, খাই পেলাই ব্ৰেকফাষ্ট বনালোঁ। ব্ৰেকফাষ্ট মানে কি বনালোঁ জানে? ইহঁতক আটা গুলি তাতে কিবা কিবি মিক্স কৰি পিঁয়াজ জলকীয়া ধনিয়া পাত মিক্স কৰি পৰঠাৰ দৰে বনাই দিলোঁ আৰু দি পেলাই এতিয়া এইয়া ঝাৰু লৈছোঁ। এতিয়া ঘৰ সাৰোঁ, ঘৰ চৰ সাৰি তাৰপিছত কাপোৰো দিছোঁ। এইপিনে মেচিনত অলপ চাৰ্ফতো ভিজাই দিছোঁ, ধুই পেলাই গা পা ধুই তাৰপিছত আৰু চাকি থাকি দি ৰন্ধা বঢ়া কৰিম। গতিকে মই আজি দিনটো কি কৰোঁ নকৰোঁ আপোনালোকে মোৰ লগতে থাকক। এই বন্ধুসকল, গা পা ধুলোঁ, চাকি তাকি দি পূজা কৰিলোঁ। এতিয়া পাকঘৰত যাওঁ। পাকঘৰত ভাত বনাওঁ। পাকঘৰটো কিবা মানে কিমান কৰিম, অকলে কাম, পাগল হৈ গৈছোঁ দেই। কবিখিনি কাটোতে মোটা মোটা হৈ গ'ল, মিহি হ'লে ভাল আছে। আজি কবিটো অলপ কমেই খাওঁ, বন্ধাকবি ফুলকবি বাহিৰে। আজি বহুত দিন পিছত ভাত বহাই দিছোঁ। ইয়াতে ছজনা পাত দিছোঁ, কৰ্ণফ্ল'ৰ দিছোঁ আৰু অলপ ময়দা দিছোঁ। আজি বেচন নাই, সেইকাৰণে এনেকৈ নিমখ দিছোঁ, হালধি দিছোঁ। এতিয়া এইটো পানী দিয়া নাই, এতিয়াও পানী সানি লৈছোঁ। এতিয়া বৰা বনাম। বন্ধাকবিও যে এনেকুৱা বন্ধাকবি মানে চ'ত মাহৰ বন্ধাকবি ঠলঙা। তাতকৈ আমাৰ কলগছৰ মাজৰটো কাটি আনি খালেও কিজানি ভাল লাগিব। কাটিব লগা হৈছে এডাল, কিন্তু সময়ৰ অভাৱত কাটিব পৰা নাই। এইখিনি সানি ল'লোঁ। অলপমান কৰ্ণফ্ল'ৰ আৰু অলপ দিলোঁ কম হোৱাৰ কাৰণে। আৰু এই দালি, বুটৰ দালি সিজাই থৈছোঁ, তেল মাৰিম। আজি মঙলবাৰ, নিৰামিষ। বুটৰ দালি ৰান্ধিলোঁ, বন্ধাকবি ভাজিলোঁ। বন্ধাকবিখিনি কাটাত আমাৰ এখেতক কাটিব দিছিলোঁ, দাং আৰু ভাত বহাইছোঁ। আৰু এইফালে বৰা ভাজি আছোঁ। হৈছে কেৰাহীতে ৰাখি দি অলপমান হৈছে, পাতকেইটা আধা পচি গ'ল যে। তাৰপিছত ছজনাৰ পাত খুব উপকাৰী, হাই প্ৰেছাৰৰ কাৰণেও ভাল, চুগাৰৰ কাৰণেও ভাল, চব খালে ভাল বুলি কয়। আৰু ভাজি নহয়, বেলেগ সিজাই খালে বেছি উপকাৰী। এইটো গেছটো কমাই দিওঁ, থাকক। বন্ধুসকল, যুদ্ধ কৰি ৰন্ধা বঢ়া কৰিলোঁ, ৰাতিপুৱাৰ পৰা পাগল হৈ গৈছোঁ। এতিয়া কি কাম আছে জানে? কাপোৰ মেলিব আছে। কাপোৰখিনি মেলোঁ,
মেলি পেলাই তাৰপিছত অলপমান টেষ্ট লৈ মোৰ নিজৰ ডিউটি দোকানত যাম। তাৰপিছত চাওকচোন বন্ধুসকল, আপোনালোকক মই দেখাইছোঁ পুৱাৰ পৰা ইমান কষ্ট কৰোঁ, তাৰ মাজতো ভিডিঅ' কৰোঁ, একো ছাকচেছে নাপাওঁ। গতিকে বন্ধুসকল আপোনালোকে জনাবচোন মই ভিডিঅ' কৰাটো বিচাৰে নে নিবিচাৰে। যদি নিবিচাৰে বাদ দিম আৰু। যি হওক এতিয়ালৈ এয়া আমাৰ কবি গ'ল, এয়া বেঙেনা চব পেকেটত গৈছে, অৰ্গেনিক বেঙেনা। এয়া বেঙেনা দেখিছে, বেঙেনাকেইটা ছিঙো ৰাতি, কি ভাল লাগে। ঐ এয়া ছিঙিবই পাৰা নাই। এইটো বেলেগ এদিন ছিঙিম। এয়া চাওক আমাৰ অৰ্গেনিক খেতিৰ বেঙেনা। আৰু কবিকেইটাৰ অৱস্থাটো সেইকেইটা বেয়া হৈ গৈছে, তথাপিও মাছডোখৰ খাব পৰা যাব। আৰু চাওক এই আমাৰ ভোট জলকীয়া ৰুইছোঁ ক'ত জানে, এই পেকেটত এইবিলাক। ইয়াতো এটা বেঙেনা। এইটো 12 মাহী বেঙেনা, এইটো 12 মাহী বেঙেনা। চব অৰ্গেনিক। তাৰপিছত এতিয়া ছিঙো কেইখিলামান পাণ। এডাল হৈছে বিপদৰ বন্ধু। এয়া চাওক নতুনকৈ এডাল পখাইছে। এডাল চন্দন গছ, চন্দন গছত পাণ উঠাইছোঁ। পাণৰ কি ভাগ্য, চন্দন গছ। বন্ধুসকল আজি আৰু কি পানী কৰিছোঁ, ওলালোঁ দোকানৰ ফালে যাব আজি পিছবেলা। আহি পেলাই অলপ খেতিখন চালোঁ, চাই দেখোঁ কিবা কিবি নিব পাৰি। চাওক